আমাৰ গভৰ্ণমেণ্ট হোৱাৰ বিপিএফ দলে আজি যি 28টা সিট ৰাইজে আমাক দিব কাৰণে সক্ষম হৈছিলে। আজি আমি গভৰ্ণমেণ্টত বহিয়ে মাত্ৰ 5 মাহ বিটিচিৰ চিট মাননীয় হাগ্ৰামা মহিলা ইলেকশ্যনৰ সময়ত কথা দিছিলে যে আমি গভৰ্ণমেণ্টত আহিয়ে আমি দুখীয়া দৰিদ্ৰসকলক আমি এককালীন 10,000 টকাকে আমি সাহায্য দিম। আমাৰ যিবিলাক সিনিয়ৰ সিটিজেন আছে তেওঁলোককো আমি 10,000কে এককালীন আমি সাহায্য দিম। আত্মসহায়ক গোটসকলক আমি 15,000কে দিম। আৰু আমাৰ যিটো মাটিৰ পাট্টা আমি মাটিৰ পাট্টাসমূহ আমি কি কৰিম পৰ্যায়ক্ৰমে এইটো নন ষ্টপ চলি থাকিব। যেতিয়াই যাৰ মাটিৰ যেনেকুৱাকে সমস্যা হ'ব যেনেকুৱাকে যিজন মানুহে মাটিৰ কাৰণে তেওঁ এপ্লাই কৰিব ঠিক তেনেকুৱাকে এইবিলাক আমি সমাধান কৰিম। যাৰ কাৰণে প্ৰতিটো জিলাত আমাৰ হালবাৰী সাব ডিভিজন হিচাপে আমাৰ লেণ্ড এডভাইজাৰী বোৰ্ড আছে। এনেকুৱাকে প্ৰতিটো সাব ডিভিজনতে লেণ্ড এডভাইজাৰী বোৰ্ডসমূহ গঠন কৰি দিয়া হৈছে। আৰু আমাৰ চাৰ্কল অফিচাৰ সকলৰ লগত আলোচনা কৰি যিমান প্ৰপ'জাল গৈ আছে বিটিচি গভৰ্ণমেণ্টৰ তাতে তদন্ত কৰি তাতে পঠিয়াই দি আছে। আৰু সেইমতে আমি মাটিৰ পাট্টাসমূহ দিব কাৰণে সক্ষম হৈছো। কিন্তু আমাৰ ইয়াত এটা প্ৰব্লেম আছে, আপোনালোকক আজিও মই কওঁ। আমাৰ 20টা ভিলেজ আমাৰ মথনগুৰি সমষ্টিৰ 20টা গাঁও আমাৰ বৰনগৰ চাৰ্কলত সোমাই আছে। বৰনগৰ চাৰ্কলটো আছে কমপ্লিট বৰপেটা ডিষ্ট্ৰিক্টত। আজিকালি জানে অনলাইনত সকলো বস্তু হয়। তো আমি এই ক্ষেত্ৰত যদিও অসুবিধাৰ অকণমান সন্মুখীন হৈছো তথাপিতো আমি প্ৰচেষ্টা হাতত ৰাখি পেলাই আমি যিমান পাৰো আমাৰ মাটিৰ সেই যিবিলাক আমাৰ হাতত এপ্লিকেশ্যন আহিছে আমি সেইবিলাক পঠিয়াই দি আছো। আৰু পৰ্যায়ক্ৰমে আমাৰ এই মাটিৰ সমস্যাটো আমি সমাধানৰ ৰাস্তাত লৈ আহিব পাৰিম। এইটো হৈ যাব। হালবাৰী আৰু বেলগুৰিত কিমানজনৰ মাজত চেক বিতৰণ কৰিলে আজি হালবাৰী সমষ্টিত আমাৰ টোটেল আত্মসহায়ক গোট আছিল 853 আৰু ইয়াতে কৰা হৈছে 833 আমাৰ মথনগুৰি হিচাপে। তাৰপিছত চিনিয়ৰ চিটিজেন হিচাপে আমাৰ ইয়াত 106 জন আছে। 1250 জন আছে আমাৰ যিটো IBS স্কিম দুখীয়া দৰিদ্ৰসকলৰ কাৰণে। তাৰপিছত আমাৰ যিটো ইউথ যুৱকসকলৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে যিটো এককালীন 2 লাখ টকা কৰি এইটো হালবাৰীতো আমি 100 জনক দিব পাৰিছো আৰু মথনগুৰি সমষ্টিতো আমি 100 জনক দিব পাৰিছো। তেনেকুৱাকে বিকলাংগ সকলৰ কাৰণে আমি দিব পাৰিছো টোটেল বিকলাংগ সকলক দিব পাৰিছো টোটেল 100 জনক আমি দিব পাৰিছো। তো এনেকুৱাকেই আৰু আমাৰ হাতত কিছুমান লিষ্ট এতিয়া আহি আছে। আত্মসহায়ক গোটসমূহ আমাৰ হাতত যথেষ্ট লিষ্ট আহি আছে। চৰকাৰৰ অংশীদাৰ হিচাপে আমি আলোচনা বিলোচনা কৰিছো আৰু মথনগুৰি সমষ্টি আৰু 100 আত্মসহায়ক গোটে খুব সোনকালে তেওঁলোকৰ টকা প্ৰাপ্য 15,000 যি টকা তেওঁলোকৰ একাউণ্টত সোমাই যাব আৰু এইটো সোনকালে হ'ব। মই হিন্দুস্তানৰ ভাৰতীয় মুছলিম নাৰী, ভাৰতীয় সংস্কৃতি সভ্যতা সংস্কৃতিক মই সন্মান জনাও। মই ভাল পাওঁ। মই সংবিধানৰ ওপৰত হাত থৈ পেলাই প্ৰতিজ্ঞা কৰিছো সকলো জাতি ধৰ্মৰ মানুহ সকলো ধৰ্মাৱলম্বী মানুহৰ সম অধিকাৰ বা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিম আৰু সকলোৰে প্ৰতি মোৰ সমভাৱে সন্মান জনাম। মই সেইকাৰণে মোৰ লেকচাৰত কৈছো মোৰ শাৰীখনত মই যিমান ভাল পাওঁ মই অসমীয়াৰ মেখেলা চাদৰখনকো সিমানেই সন্মান কৰো। মই আমাৰ বড়ো দখনাখনকো যিমানেই সন্মান জনাও মই চুৰিদাৰখনকো সিমানেই ভাল পাওঁ। আজি মই আমাৰ যিসকল পুৰুষসকলে যিসকলে আমাৰ বেংগলী হিন্দু হওক অসমীয়া হওক ধুতিখনক মই যিমান সন্মান কৰো চেলেংখনকো মই তাৰকৈ বেছি মৰ্যাদা দিওঁ। গতিকে আমাৰ এই ভাৰতবৰ্ষখনত সকলো জাতি ধৰ্মৰ মানুহ আছে। ইয়াতে সত্ৰ নামঘৰ মন্দিৰ মছজিদ সকলো আছে। সকলোৰে প্ৰতি মোৰ দায়বদ্ধতা আছে। সকলো জাতি জনগোষ্ঠীৰ মানুহে মোক ভোট প্ৰদান কৰি পেলাই মোক গুৰু দায়িত্ব দিছে। গতিকে ইস্কন মন্দিৰ যিটো ইয়াতে আমি প্ৰতিষ্ঠা কৰিব পাৰিছো আজি অসমত ইমান ডাঙৰ ইস্কন মন্দিৰ প্ৰতিষ্ঠা কৰিব পৰাৰ আগতেই কৰিব নোৱাৰে বুলি এইটো ক'লে ভুল কৰা হ'ব। অসমে নিশ্চয় এইটো কৰিব কিন্তু তেওঁলোকৰ আগতে আমি বিটিছে 30 কোটি ব্যয়েৰে আমি ডাঙৰ এটা ইস্কন মন্দিৰ আমি ইয়াতে ইতিমধ্যে আমি শিলান্যাস আমি কৰিব পাৰিছো। ধৰ্মৰ প্ৰতি মোৰ সন্মান আছে মৰ্যাদা আছে আৰু সেই হিচাপে মই সকলোৰে প্ৰতি মৰ্যাদা জনাই পেলাই মই সকলোৰে লগত আছো।